অতি চক্ৰান্তমূলকভাৱে যে স্বাধীন চেতিয়া কোচ ৰাজবংশীসকলৰ যি স্বাধীনতা যি মানে মূৰ দাঙি থিয় হোৱাৰ যি অধিকাৰ ভাৰত চৰকাৰে খৰ্ব কৰিলে আমি সেইকাৰণে ভাৰত চৰকাৰৰ ওচৰত পুনৰবাৰ দাবী জনাইছোঁ যে কোচবিহাৰ চুক্তিখন পুনৰ ৰিভিউ হ'ব লাগে পুনৰীক্ষণ হ'ব লাগে সেই চুক্তিখন আখৰে আখৰে ৰূপায়ণ হ'ব লাগে চুক্তিত যি কথা উল্লেখ আছে সেইবোৰ আখৰে আখৰে ৰূপায়ণ হ'ব লাগে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ কাৰণে কোচ ৰাজবংশীসকলৰ কাৰণে এখন পৃথক ৰাজ্য গঠন কৰিব লাগে যাতে কোচ ৰাজবংশীসকলে বিশ্বৰ বুকুত নিজৰ মূৰ তুলি পৰিচয় দিব পাৰে যে আমিও যে ভাৰতবৰ্ষৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু ভাৰত চৰকাৰে আমাৰ কাৰণেও যে এখন ৰাজ্যৰ ব্যৱস্থা কৰিছে আমি গৌৰৱেৰে ক'ব পাৰোঁ যে ভাৰত চৰকাৰে কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত কোনো বৈষম্যৰ মানে সৃষ্টি কৰা নাই বা বৈষম্যমূলক ব্যৱহাৰ কৰা নাই কোচ ৰাজবংশীসকলক ভাৰত চৰকাৰে মাহিয়াৰ দৃষ্টিৰে নাচায় আমি ইমান দিনে ভাৰতবৰ্ষ স্বাধীন হোৱা আজি ৭৫ বছৰ হোৱাৰ পিছতো আজি কোচ ৰাজবংশীসকল একমাত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে আটাইতকৈ মানে চৰকাৰৰ দৃষ্টিত আটাইতকৈ গুৰুত্বহীন আৰু অৱহেলিত জাতি হিচাপে চিহ্নিত হৈছে কাৰণ ১৯৬৭ চনৰ পিছৰ পৰাই কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ মৰ্যাদা লাভৰ কাৰণে দাবী দি আহিছে বিভিন্ন সময়ত আন্দোলন কৰি আছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ যে ১৯৯৬ চনত আমাক এছ টি দিয়াৰ পিছতো এছ টি মৰ্যাদা দিয়াৰ পিছতো সেই আমাৰ মৰ্যাদা কাঢ়ি ল'লে ভাৰত চৰকাৰে আৰু কোচ ৰাজবংশীসকলৰ এক বিশাল ইতিহাস থকাৰ পিছতো কোচ ৰাজবংশীসকলৰ ৰাজ্য শাসন কৰাৰ ইতিহাস থকাৰ পিছতো এই অঞ্চলৰ খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছতো কোচ ৰাজবংশীসকলৰ কাৰণে এখন এডোখৰ মাটি নাই ভৰি ৰখাৰ কাৰণে সেইকাৰণে আমি আজিৰ দিনটো প্ৰতাৰণা দিব। নমস্কাৰ, মই প্ৰিয়ংকা। বাক্সাৰ হালবাৰীৰ চৌৰাগুৰিত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে কলা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে। প্ৰতাৰণা দিৱসত কোচবিহাৰ চুক্তি ৰূপায়ণ কৰক, কমতাপুৰ আমাক লাগিবই, আক্ৰাছু জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে চৌৰাগুৰি অঞ্চল। ঐতিহাসিক মাৰ্জাৰ চুক্তিমতে কমতাপুৰ ৰাজ্যক গ্ৰ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা নিদিয়াত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন কৰে। বাক্সাৰ পৰা অঞ্জয় বসুমতাৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম।